কংকনা দাসৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম আৰু এই ভিডিঅ'টো হৈছে মই নলবাৰীত থকাৰ এই ভিডিঅ' আৰু সেইদিনা আমি গৈ আছিলোঁ নলবাৰীত নতুনকৈ স্থাপন কৰা নলবাৰী তাৰকা গৃহলৈ আৰু আমাৰ বিদ্যালয়ৰ গোটেইখিনি ছাত্ৰ-ছাত্ৰীক লৈ পেলাই ছাৰ বাইদেউসকল মিলি পেলাই আমি ইয়ালৈ আহিছোঁ আৰু ইয়াতে অহা যোৱা গোটেইখিনি খৰচ বা টিকেটৰ খৰচ গোটেইখিনি আমাৰ ষ্টাফৰ বাইদেউ এগৰাকীয়ে বহন কৰিছে। তেওঁ এই ল'ৰা-ছোৱালীৰ কাৰণে উপহাৰ হিচাপে দিছে আৰু আপোনালোকেও যদি ইয়াতে আহে ইয়াতে টিকেট কাউণ্টাৰ আছে, টিকেট কাটিব পাৰিব। মূল্যখিনি ইয়াতে মই দেখাই দি দিছোঁ আৰু লগতে 3D স্ক্ৰীণত সৌৰজগতৰ বিষয়েও যিহেতু দেখুওৱা হয় তাৰে প্ৰদৰ্শনীৰ সময়খিনিও ইয়াতে ধুনীয়াকৈ দিয়া আছে আৰু দুটা মাধ্যমত ইয়াতে দেখুওৱা হয়, ইংৰাজী আৰু অসমীয়া। আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থা যিহেতু এটা সামগ্ৰিক এপ্ৰ'চ হিচাপে শিকোৱা হয়, ল'ৰা-ছোৱালীক মাত্ৰ এটা কোঠাৰ ভিতৰত আবদ্ধ কৰি নাৰাখি বাহিৰতো ওলাই লৈ পিকনিক হিচাপে বা ফিল্ড ভিজিট বা এনেকুৱা ধৰণৰ প্ৰজেক্টৰ কাৰণেও বাহিৰলৈ উলিয়াই লৈ অনা হয়। ঠিক একেই উদ্দেশ্যৰে তেওঁলোকে এটা নতুনকৈ কিছুমান বিষয় শিকিব পাৰিব বুলিয়েই আমিও তেওঁলোকক তাৰকা গৃহলৈ লৈ আহিছোঁ আৰু ইয়াৰ ভিতৰতো ধুনীয়াকৈ ডিজিটেলি বা ডাঙৰ স্ক্ৰীণসমূহত ধুনীয়াকৈ সৌৰজগতৰ গ্ৰহ নক্ষত্ৰ ধূমকেতু এইবিলাকৰ বিষয়েও তেওঁলোকক জ্ঞান প্ৰদান কৰাৰ বাবে ধুনীয়াকৈ সা-সঁজুলিবিলাক আছে। যদিও বিজ্ঞান বিষয়টো মোৰ ইমান বেছি প্ৰিয় নহয়, তথাপি মোৰ ন্যূনতম থকা জ্ঞানখিনিৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰে সৌৰজগতৰ বিভিন্ন গ্ৰহসমূহৰ নামৰ সৈতে ওজন, তেওঁলোকৰ আকাৰসমূহ বা দূৰত্ব, তেওঁলোকৰ নিজৰ কক্ষপথত কেনেকুৱা ধৰণেৰে গতি কৰে, এইবিলাকৰ বিষয়ে অকণমান অসমীয়া ভাঙনিৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু ল'ৰা-ছোৱালীসকলেও ধুনীয়াকৈ ডাঙৰ স্ক্ৰীণত বস্তুবোৰ দেখি পেলাই বা নিজে হাতে কামে লাৰি চুই এক্সপেৰিমেণ্ট কৰি পেলাইও তেওঁলোকে কিবা এটা শিকিছে বুলি মই ভাবোঁ। আৰু আমি সৰু থাকোঁতেও দেউতাই আমাক গুৱাহাটীত থকা প্লেনেটৰিয়ামত লৈ গৈছিলে আৰু এয়া হৈছে ছেকেণ্ড টাইম মোৰ। আৰু নলবাৰীৰ ল'ৰা-ছোৱালীসকলেও তেওঁলোকে যদি চাব লগা হয় গুৱাহাটীত যাব লগা হৈ আছিল তেওঁলোকৰ, কিন্তু এতিয়াৰ পৰা নলবাৰীতে ধুনীয়াকৈ চাব পাৰিব। আৰু 3D শ্ব'টো দেখাবৰ কাৰণে আৰু অকণমান সময় আছে, সেইকাৰণে আমি বাহিৰত গোটেইখিনি বস্তু চাই মেলি আছোঁ বৰ্তমান। অকণমান পিছত তাত সোমাম আৰু আৰু তাত কাম কৰা মানুহ এজনেও ধুনীয়াকৈ ল'ৰা-ছোৱালীকেইটাক কিছুমান বস্তু বুজাই দিলে। আৰু আমাৰ স্কুলৰ লগতে আন এখন স্কুলৰো ল'ৰা-ছোৱালীবিলাক গৈছিলে তাতে আৰু সকলোৱে এক্সাইটেড হৈ আছিল 3D শ্ব'টোৰ কাৰণেহে, কাৰণ সেইটোত বেছি সকলোৰে আকৰ্ষণ এটা থাকে আৰু বহুত বেছি ডাঙৰেই আছিল স্ক্ৰীণখন। আৰু আমি এনেকৈ গোটেইবিলাকে বহি ল'লোঁ, আমাক এযোৰ ডাঙৰ পূৰা গ্লাছ দিলে। দুখন স্কুলৰ ল'ৰা-ছোৱালীবিলাক যিহেতু গোট খাইছিল, বহুত বেছি হাল্লা কৰি আছিল, মানুহকেইজনে কণ্ট্ৰলে কৰিব পৰা নাছিল। আমিও অকণমান দাবী ধমকি দি আমাৰ ল'ৰা-ছোৱালীকেইটাক ভালদৰে বহাই ল'লোঁ আৰু উপভোগ কৰিলোঁ 3D শ্ব'টো। ধুনীয়া বহুতখিনি কথা জানিবলগীয়া কথা আজিৰ দিনটোত জানিলোঁ আৰু বহুত বেছি ভাল লাগিল। ল'ৰা-ছোৱালীবিলাকেও এনজয় কৰিলে। তো আপোনালোকেও যদি নলবাৰীৰ ওচৰে পাজৰে থাকে তাত যাবলৈ পাৰিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।